হালোৱা খাই বহুত ভাল পাওঁ, কিন্তু তাতকৈ বেছি ভাল পাওঁ বুট দালিৰ হালোৱা। মগু দালিৰ হালোৱাও কিন্তু ভাল লাগে দেই, কিন্তু মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ এটি ৰেচিপি। এয়া হৈছে বুট দালিৰ হালোৱা। বা আজিলৈকে খোৱা নাই যদি তেনেহ'লে এই ৰেচিপিটো চোৱাৰ পিছত নিশ্চয় ঘৰত ট্ৰাই কৰিব। প্ৰথমতে ইয়াত তিয়াই থোৱা বুট দালিখিনি অলপ কম পানী দি অলপ নিমখ দিছোঁ আৰু 4টা চিটি মাৰিবলৈ দিছোঁ দেই। এইফালে অলপ ঘিউত কাঠবাদাম কাজু বাদামখিনি ফ্ৰাই কৰি ল'লোঁ। 4টা চিটি মৰাৰ পিছত দালিখিনি দেখিছেনে একেবাৰে গলি গৈছে, আৰু ফ্ৰাই কৰি লোৱা কাঠবাদাম কাজু বাদামখিনি এনেকৈ কাটি লৈছোঁ আৰু গৰম ঘিউত অলপকৈ দিছোঁ, কাৰণ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বেছি ঘিউ দিয়া নাই। ৰিফাইনেৰো আপোনালোকে ইচ্ছা কৰিলে বনাব পাৰিব, আৰু চেনি সোৱাদ অনুযায়ীয়ে দিছোঁ। একদম ফ্ৰাই কৰি থাকিব লাগে। যেতিয়া অলপ শুকান শুকান হৈ যায় তেতিয়া প্লেটত ছাৰ্ভ কৰি এনেকৈ মিলাই লৈ ইয়াৰ কাটিং কৰিব লাগে, আৰু যে খাই সোৱাদ লাগে। ঘিউৰে বনোৱাৰ কাৰণে বহুত সোৱাদ হয়। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইনেৰো বনাব পাৰিব। আৰু এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মানুহজনলৈ আজি আগবঢ়ালোঁ বুট দালিৰ হালোৱা আৰু চাহ একাপি। এনেকৈ মানে লাইটকৈ ব্ৰেকফাষ্ট কৰিয়েই ভাল পায়, আৰু অলপ বোলে হেনো বহুত সোৱাদ হৈছে, অলপ অফিচলৈও দি পঠিয়াইছোঁ আজি। ইমানেই গাইছ, বাই বাই।